আজি পুৰা আহিছোঁ পুৰা একদম মজা চাই লোকেশ্যনত পুৰা বগৰী চগৰী ল'ম প্লাষ্টিক চালি চিকানিছোঁ পুৰা মজা লোকেশ্যনত চা নাই আমি পুৰা লাঠি চাঠি লৈ আহিছে পুৰা মানে এইফালে নদী আছে নদী আজি মানে লোকেশ্যনটো একদম মজা গাইছ একদম খাতাৰনাক লোকেশ্যন এইটো লোকেশ্যন এনেকুৱা মজা লাগিছে না গাইছ পুৰা নদীটো আছে এতিয়া লোকেশ্যনটো একদম খাতাৰনাক কেনেকৈ আহিছে আগত যাই আছে পুৰা এই যে নিহিৰ এৰ ভাইটি চম্ভা পুৰা মানে আমি পুৰা আহিছোঁ এতিয়া ইয়াতে পুৰা আজি মানে প্লাষ্টিক ভৰে বগৰীলৈ যাম গাছডালত যে এনেকুৱা বগৰী ফলিছে না গাইছ পুৰা পানীৰ মাজেদি নদীটো পাৰ হৈ আহিলোঁ তাতে মানে বগৰী গাছটো তাতে আছে পুৰা তাতে বগৰী গাছটো আছে মানে এনেকুৱা ফল না গাছ কি ক'ম আৰু খাতাৰনাক তাতে ডাইৰেক্ট বগৰী গাছত যায় মানে ডাইৰেক্ট বগৰী গাছত যাওঁ তাৰপাছত মানে ভিডিঅ'টো দেখুৱাম মানে কিমান ফল আছে দেখুৱাই দিম পুৰা মানে বগৰীবিলাক দেখুৱাইছোঁ দেখক এবাৰ বগৰী চাওক গাছ মানে পাৰি চাৰি দেখুৱাইছোঁ বগৰী চাওক না বগৰী মানে কি ক'ম আৰু দেখক তাই মানে পুৰা মানে লাডাং চাং লৈ আছে চাওক না একবাৰ গাছ বগৰী চাওক না বগৰী মানে কি ক'ম আৰু বগৰী চাওক বগৰী প্লাষ্টিক বগৰী লৈছোঁ বেয়া খাম আজি কিন্তু দেখক এই দেখক বগৰী চগৰী লোৱা হৈ গ'ল আমাৰ এতিয়া পুৰা মানে যাব লাগিব এতিয়া চাহ পুৰা এক পলিথিন আৰু এইফালে আছে আমি পুৰা এক পলিথিন এতিয়া কেনেকৈ লৈছে এক পলিথিন এই যে ফিৰজ সিং ধোনী এক পলিথিন আৰু মই এক পলিথিন আৰু লোকেশ্যনটো একদম মজা আৰু গাছত চাব পাৰে গাছত কি ডাঙৰ বগৰী চাওক এইটো মানে এইটো জাগাটোৰ নাম হ'ল লাংদাংপাৰা কয় এইটো জাগাটোৰ নাম আমি লাংদাংপাৰাত এতিয়া মানে লাংদাংপাৰাত আছোঁ আমি এতিয়া এইটো মানে বড়ো বস্তিৰ জাগাত বড়ো জাগাত আছোঁ এতিয়া এইটো নদীটো দেখাব পাৰে ডাইৰেক্ট লগ পাম গাইছ অলপ ৰাস্তাত যাই ডাইৰেক্ট লগ পাম তো গাইছ এইবাৰ আমাৰ তাতে আহি পালোঁ এতিয়া আমাৰ তাতে ফিল্ডত আহি পালোঁ দেখিব পাৰে আমাৰ তাতে ফিল্ডত পুৰা এতিয়া মানে পুৰা নিমখ চিমখ লৈ আহিছোঁ পুৰা বগৰী খাম এতিয়া ফিল্ডত বগৰী দেখক প্লাষ্টিকটো আমি তাতে পুৰা জাগা চাই আছে জাগা ঠিক কৰি আছে তো ডাইৰেক্ট ফিল্ডত বগৰী চগৰী খাম তো কাটি চাটি লওঁ চাই থাকক নিমখ এই যে বগৰী আৰু এই যে তামি খাই আছে তাতে আৰু ডাইৰেক্ট গাইছ ডাইৰেক্ট খোৱাৰ পাছত গাইছ লগ পাম বগৰী চগৰী খাল এতিয়া তাক মানে এতিয়া ঘৰত থৈ ডাইৰেক্ট পুৰা ব্লগটো শেষ কৰি দিম তাক ঘৰত থৈ আহোঁ ফাৰ্ষ্ট তাৰপিছত ব্লগটো শেষ কৰি দিম আজি কুকুৰবিলাক চাওক পুৰা মানে কি ক'ম আৰু চানাবিলাক দেখক কি ক'ম আৰু মানে এতিয়া মানে তাৰ ঘৰত আছোঁ তাৰ পুৰা ব্লগ বনাত ব্যস্ত তাৰ ঘৰত আছোঁ আজি মানে ব্লগটো এইখিনিতে চেক কৰোঁ আৰু মানে দেহা চেহা অলপ বেয়া হৈ আছে বগৰী মানে বেছি খালে ভাল পাব বগৰী তো মানে আজি ব্লগটো এইখিনিত তো গাইছ ছাবস্ক্ৰাইব কৰি দিওঁ পুৰা 300 কৰি দিয়ক গাইছ 250 হয় আৰু 300 কৰি দিয়ক গাইছ জলদি 300 200 কৰি দিবা 300 কৰি দিয়ক এতিয়া তো গাইছ আজি কাৰণে ডাঙৰ নকৰাৰ কাৰণে এইখিনিয়ে তো কেনেকুৱা হ'ল ব্লগটো কমেণ্ট কৰি দিব গাইছ